হাই গাইজ, আসসালামু আলাইকুম। আজি আপোনালোকক দেখুৱাম নলবাৰীৰ ওচৰতে থকা এখন ধুনীয়া ঠাই। বলকচোন মোৰ লগতে আপোনালোককো দেখুৱাও। এইখনে হয় ঠাই। প্ৰথমতে আমি টিকেটটো কাটি লওঁ। টিকেটৰ পইচাও বেছিকৈ নহয় দে, কিন্তু মাত্ৰ 30 টকাহে। ভাবিলোঁ ইয়াতে বহি এটা ফটো উঠো, বাট মোক ভিডিঅ'হে কৰি থাকিলে। ইয়াত সৰু ল'ৰা ছোৱালীবোৰে খেলিব পাৰে। সেইফালে আৰু বনাই আছে কিবা কিবি, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা এইবোৰ সুবিধা আছে, সেইবোৰ চাওক। এতিয়া আমি ৰুমবোৰৰ প্ৰাইচ সুধি ল'ম দাদাজনক, তেওঁ ভালকৈ বুজাই দিব। দূৰৰ পৰা অহা মানুহবোৰে ইয়াতে থাকিব পৰাও সুবিধা আছে ৰুম লৈ। দাদা, এনে ৰুমবিলাকৰ প্ৰাইচ কিমান পায়? হয় নেকি? চোন ওপৰৰ পৰা ইমান ধুনীয়া দেখি। জুবিন দাও আছে, তাত ছবি অঁকা আছে, ভূপেন হাজৰিকাও আছে, আৰু বহুত কিবা কানি আছে আৰু। এইফালে ওপৰতো ৰুম আছে। বৰ্তমান ৰুমবিলাক তলা মাৰা আছে। এইকেইদিন বতৰটো অলপ বেয়া যে, সেইবাবে মানুহ আহিব পৰা নাই, সেইবাবে তলা মাৰা আছে এইবিলাক। এইফালে এইটো পিছফাল হয়। ওপৰৰ পৰা চাওকচোন, ইমান ধুনীয়া দেখি। ৰেষ্টুৰেণ্ট নলবাৰীৰ ওচৰতে হয়। আজিলৈ বাই বাই। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।